নমস্কাৰ স্বাগতম জনাইছোঁ আজি আমাৰ এই ভিডিঅ'লৈ। এইটো ভিডিঅ'ত জনা হ'ব যে জিএনএম নাৰ্ছিং কোৰ্ছৰ কাউন্সেলিং কেতিয়া হ'ব, কোনদিনা কাউন্সেলিং কৰিব, এই সম্পূৰ্ণ ডিটেইলছখিনি এইটো ভিডিঅ'ত জনাই দিয়া হ'ব। যিসকলে আমাৰ চেনেললৈ প্ৰথমবাৰৰ বাবে আহিছে সেইসকলক আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কোৱা হ'ল। জিএনএম নাৰ্ছিং কোৰ্ছৰ এডমিশ্যনৰ অন্তিম তাৰিখ হ'ল নৱেম্বৰ মাহৰ 30 তাৰিখ। এতিয়া বহু কেণ্ডিডেটে কৈ আছে যে জিএনএম নাৰ্ছিং কোৰ্ছৰ এডমিশ্যনৰ অন্তিম তাৰিখ যদি 30 নৱেম্বৰ হয় তেনেহ'লে জিএনএম নাৰ্ছিং কোৰ্ছৰ কাউন্সেলিঙৰ নোটিছ কেতিয়া দিব, কাউন্সেলিং কেতিয়া হ'ব আৰু এডমিশ্যন প্ৰচেছটো কেতিয়া সম্পূৰ্ণ হ'ব। বহুত কেণ্ডিডেটে কৈ আছে যে এইবাৰ জিএনএম নাৰ্ছিং কোৰ্ছৰ কাউন্সেলিং বা এডমিশ্যন প্ৰচেছটো কেঞ্চেল কৰি দিব নেকি বা বাতিল কৰি দিব নেকি। এইবাৰ এডমিশ্যন প্ৰচেছটো বাতিল নকৰে, যিহেতু 2022-23 বৰ্ষৰ ছেশ্যনৰ ফৰ্ম ফিল আপ হৈছে, সেই ছেশ্যনৰ এডমিশ্যন প্ৰচেছটো বাতিল কৰি নিদিয়ে। এতিয়া বহুত কেণ্ডিডেটে ৰৈ আমনি পাই আছে। যদি এডমিশ্যন প্ৰচেছটো নৱেম্বৰ মাহৰ ভিতৰতে সম্পূৰ্ণ নহয় তেতিয়াহ'লে কিন্তু কেণ্ডিডেটসকলৰ আৰু বহু দিন ৰৈ থাকিব লাগিব। যদি INCA অসম চৰকাৰৰ যদি এক্সট্ৰাকৈ টাইম দিয়ে, অৰ্থাৎ 2019 চনৰ যেতিয়া এডমিশ্যন হৈছিল জুন মাহৰ ছেশ্যনত আৰম্ভ হৈছিল আৰু এপ্লিকেণ্টৰ কাউন্সেলিং প্ৰচেছটো ফেব্ৰুৱাৰী মাহত সম্পূৰ্ণ হৈছিল। কাউন্সেলিং হোৱাৰ পিছত কেণ্ডিডেটৰ এডমিশ্যন প্ৰচেছ জুন মাহত হৈছিল, মানে 3 মাহ পিছত এডমিশ্যন হৈছিল। যদি জিএনএম নাৰ্ছিং কোৰ্ছৰ ছেশ্যন অসমত যদি জুন মাহত আৰম্ভ হয় তেতিয়াহ'লে কিন্তু কেণ্ডিডেটৰ বহুত দিন ৰ'ব লাগিব। যেতিয়া কেণ্ডিডেটৰ কাউন্সেলিং হোৱাৰ পিছত কেণ্ডিডেটসকল ছিলেকশ্যন হ'ব, সেইসকল কেণ্ডিডেটে কিন্তু এডমিশ্যন লেটাৰটো পাব। সেই লেটাৰটো লৈ কেণ্ডিডেটসকলৰ এডমিশ্যন ল'ব লাগিব কলেজত গৈ। যদি জিএনএম নাৰ্ছিং কোৰ্ছৰ ছেশ্যনটো 2023 চনৰ জুন মাহত আৰম্ভ হয় তেতিয়াহ'লে কেণ্ডিডেটৰ কাউন্সেলিং দেৰিকৈ আৰম্ভ হ'ব। আৰু যিসকল কেণ্ডিডেটৰ ANM GNM বেচিক নাৰ্ছিঙৰ এডমিশ্যনৰ খবৰ বা ৰেজাল্টৰ খবৰ আৰু কাউন্সেলিঙৰ খবৰ অতি সোনকালে পাবলৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কোৱা হ'ল। আজিলৈ ইমানেই। পৰৱৰ্তী ভাল নোটিছ চাবলৈ আমাৰ এই চেনেলটো ভিজিট কৰি থাকিব। ধন্যবাদ।